একেলগে থাকিব মোৰ এজনীয়ে ভণ্টি মই তোমাক বতালো তুমি আকৌ বেলেগকো বতা নিদিবা মই খালি এটাই বেয়া লাগিছে মই যৌতুক হিচাপে বহুতে তোমাক একো দিব পৰা নাই মই সেই বেছিখনে গডৰেজটোহে দিব পাৰিছোঁ মই সেই ইখনকে ইএমআইটো কৰিলে মই বেলেগ এখন ভাবিম দেই কিয় চিন্তা কৰিছোঁ তাতে মোৰ স্কৰ্পিঅ ৰৈ আছে মই নিজে ড্ৰাইভ কৰি যাম আমাৰ কালকেতো কাল বায়েকৰ বিয়া ভিতৰত ক'বই নোৱাৰে কি হ'ল বাজাৰৰ মুখে মাৰিছো ৰে বাজাৰকে ঘূৰিছো একো নাই যে মুখে গাই আহিছো মহৰা ধুনীয়া ধুনীয়া ধুনীয়াকে থাকিব লাগে আশীৰ্বাদে ভাল কৰিব লাগে নহয় জানো মোক কঁকালখন লাগিল যে মই এনেকুৱাকৈ নামটোহে কৰিম হ'ব হ'ব মই তালুক চুই দিলে যিজনী মামৰ ভনীয়েৰ নিজনে স্কৰ্পিঅ ড্ৰাইভ কৰি থৈ অহা সপোন দেখিছ সেইজনী ভনীয়েৰৰ অষ্টম সন্তানে তুমি এদিন গাড়ীৰে ছবি মাৰিব বিজনেছ স্কেম কৰিও মহাৰাজা বাটা মেকৈ পাইছে গাড়ী ছবি মাৰিবি তুমি ইমিডিয়েট এটা কাম কৰা আমাৰ এৰিয়াত যিমান গাড়ী আছে চবৰে চকা খুলি দিয়া মই ক'বলৈ ওলাবলগীয়া হ'লে কেনেকৈ যাম আপুনি মহাৰাজ অসম বন্ধা চকা কেনেকৈ লওক তথাপি মোৰ গাটো বেয়া লাগিছে মই এতিয়া স্কৰ্পিঅ চলাবৰ কাৰণে ছুটি নাপায় জন্ম দিব মই কৈছো অষ্টম সন্তান জন্ম দিব নোৱাৰে গল্প কি কেনেকে কলি বসুদেৱ যিটো চাৰ্জখন আকাশত হাইকোৰ্ট নেযাবি হাইকোৰ্ট নেযাবি এই শুনে তোৰ 8 নম্বৰৰ সন্তানে মোক মাৰিব নোৱাৰে চুগাৰ মোৰ আজি 600 2 নম্বৰটো প্লেনিং কৰোঁতে মই যাম গাটো বেয়া লাগিছে মিঠা অমৰ